নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটি নতুন ভিডিঅ'লৈ মই মানে আজি মোৰ নিজৰ কথাকে ক'ম বুলি ভাবিলোঁ। আজি কি হ'ল জানে নাই, আজি মানে মই ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰি দিওঁ কথাটো। মানে পেটত ৰখাব পৰা নাই, কান্দো কম কম লাগি আছে। মানে আজি মানুহজনে চুলি দাড়ি কাটিবলৈ গ'ল, তাৰপৰা আহি পাই পেলাই মানে মোৰ পিছে পিছে ঘূৰি ফুৰিছে। মই কামত ব্যস্ত আছোঁ আৰু এই বাচন ধোৱা, এই ল'ৰাক পঢ়োৱা, ল'ৰা কাইলৈৰ পৰা পৰীক্ষা, সেইখন কৰি থাকোঁতে গৈছে। তেওঁক মানে মই ভাল লাগিছে বুলি নক'লোঁ। ইছ ৰাম, যিখিনিয়ে পাতিলে নহয়, কৈছে মই আজিৰ পৰা লেতেৰাকৈয়ে থাকিম, লেতেৰাকৈ থাকিলেই ভাল পায় বোলে, চুলি তুলি একদম বেছিকৈ হৈ গ'লেও মই নেকাটো, একো নকওঁ, আজিকালি একেবাৰে মোক পাত্তাই নিদিয়া হৈছে, এনেকৈ কৈছে। তাৰপৰা মই ভাল হ'ল, এতিয়াহে ভাল হ'ল কোৱা বোলো, খং উঠিলে আৰু আজি। এনেই বৰকৈ খং চং কৰি নাথাকে বাৰু। তাৰপৰা মই আৰু বেয়া নাপাবচোন, অকণমান ব্যস্ত আছিলোঁ। ল'ৰাটো কাইলৈ পৰীক্ষাও, মই অকণমান টেনশ্যনতো আছোঁ। যিমান যি হ'লেও ল'ৰা ছোৱালী কিবা এটা পৰীক্ষা চৰীক্ষা থাকিলে মাকবোৰহে বেছি চিন্তা হয়নে নহয় বাৰু, কি কৰিব কি নকৰিব পৰীক্ষাত গৈ লৈ পেলাই। ইফালে খেলাটো আজিকালি ল'ৰা ছোৱালী বেছিয়ে, পঢ়া ধান্দাই নাই। যেনে তেনে সেইবোৰত লাগি থাকোঁতে মানুহজনৰ কথা ক'বলৈ পাহৰিলোঁ বুলিয়ে যিখন কৰিলে আৰু। এতিয়া যেনে তেনে তেল অকণমান মাৰি থৈ আহিছোঁ আৰু কি কৰিম আৰু, উপায় নাই আৰু। একদম আৰু কৈ থৈ আহিছোঁ আৰু, বেয়া নাপাবা দেই, বাবা নহয় আৰু এনেকুৱা। আপোনালোকৰ লগত হয়নে নহয় বাৰু? এতিয়া মোৰ মানে কি ক'ম আৰু, ঢেৰ সৰু ল'ৰা ছোৱালীৰ নিচিনা কেতিয়াবা হৈ যায় নহয়। একদম ল'ৰাটোকে ফুচলাবলৈ ভাল, তেওঁক তাতকৈও বেয়া। মানে জনাবচোন আপোনালোকৰ লগত হয়নে নহয় এনেকুৱা। আৰু মোক মায়ে কৈছিলে, তোৰ একদম ডাঙৰ কপাল, একদম বহুত সুখ হ'ব, বহুত সুখ হ'ব। এতিয়া যিমান ডাঙৰ কপাল, ইমান ডাঙৰ চোতাল এখন পালোহি। 1.5 ঘণ্টা লাগে সাৰোঁতেনে, সেইটোও আপোনালোকক ক'ম বুলি ভাবিয়ে আছিলোঁ, গম পাইছেনে? নক'ব আৰু, কি ক'ম আৰু, উপায় নাই।